আজি আলোচনা কৰিম ত্ৰিকোণমিতিৰ অনুশীলনী 8.3 অনুশীলনী 8.3 কেইটামান বিশেষ সূত্র ব্যৱহাৰ হ'ব আহা আগতে আমি এই সূত্ৰকেইটা চাই লওঁ সূত্ৰকেইটা হ'ল sin 90 - a = cos a cos 90 - a = sin a tan 90 - a = cot a cot 90 - a = tan a cosec 90 - a = sec a sec 90 - a = cosec a এই সূত্ৰকেইটা কেনেকৈ মনত ৰাখিব পাৰি এটা ৰিলেশ্যন বনাই ল'লে হ'ল ইয়াত যদি চাও এই সূত্ৰটোত সাইনৰ ফৰ্মুলাৰ পৰা কি পাই আছো cos পাই আছো গতিকে ইয়াত চোৱা cosৰ পৰা কি পাই আছো sin ইয়াৰ উলটাটোৱে ই হৈ আছে নে নাই ঠিক একেদৰে tanৰ উলটা কি cot পাই আছো গতিকে cot 90 - a কৰোতে আকৌ কি পাম tan পাম ইয়াত চাও cosecৰ 90 - a কৰোতে কি পাইছো sec গতিকে sec 90 - a কৰোতে কি পাম cosec পাম sec 90 - a = cosec অনুশীলনীৰ অংকবিলাক কৰিলে এই ফৰ্মুলা কেইটা ভালদৰে বুজি পাম এতিয়া চাও এক নম্বৰ প্ৰশ্নত কি উলিয়াব দিছে sin 18 ডিগ্ৰী / cos 72 ডিগ্ৰীৰ মান কিমান ইয়াৰ আগতে এটা কথা কৈ দিও আমি অনুশীলনী 8.2 ত কি পাই আহিছো কোনবিলাক কি পাই আহিছো 0 ডিগ্ৰী পাইছো 30 পাইছো 45 পাইছো 60 পাইছো আৰু 90 পাইছো যেতিয়াই দেখিবা দিয়া থকা ত্ৰিকোণমিতিক অনুপাতবিলাকত 0 30 45 60 90 কেটা নাই তেতিয়াই বুজি পাবা আমি কি ইউজ কৰিব লাগিব এই ফৰ্মুলা কেটা ইউজ কৰি অংকটো কৰিব লাগিব হল প্ৰশ্নটো চাও প্ৰশ্নত কি আছে সাইনত দিয়া আছে এটা বস্তু আৰু এটা cosত দিয়া আছে ইয়াৰ মান নিৰ্ণয় কৰিব লাগিব ফৰ্মুলা চাও সাইন আৰু cosৰ কিবা ৰিলেশ্যন আছে নেকি আছে দেখা পাইছো sin 90 - a কৰিলে কি পায় cos a পায় বা আমি যদি cos কৰো cos 90 - a কৰো তেনেহলে কি পাও sin পাও sin লিখিলো এই 18 ডিগ্ৰীটো যদি মই 18 নিলিখি 90 - 72 ডিগ্ৰী লেখো তেনেহলে একে হ'বনে 90 - 72 ডিগ্ৰী মানে কি হ'ব 18 একেটো থাকিল আৰু তলৰখিনি আমি একো চেঞ্জ নকৰো যদি আমি ওপৰৰটো চেঞ্জ কৰো তলৰটো চেঞ্জ নকৰো তলৰটো কৰিলে ওপৰৰটো চেঞ্জ নকৰো তেনেকৈ ৰাখি দিলো এতিয়া ইয়াত যদি চাও কোনটো সূত্ৰত পৰি আছে sin 90 ডিগ্ৰী - 72 ডিগ্ৰী মানে sin 90 - a 90 - a টো মানে কি a ইয়াত লিখিম cos ইয়াত আছে a কাৰণ ইয়াত a আছে আমাৰ কি হ'ব ইয়াত যেহেতু 72 ডিগ্ৰী আছে cos a ৰ ঠাইত আমি লিখিম 72 ডিগ্ৰী তলতটো একে আছে cos 72 ডিগ্ৰী কি হ'ব cos 72 ডিগ্ৰী তলত cos 72 কেনসেল হৈ যাব এনসাৰ কি পাম 1 পাম একে 2 নম্বৰ অংকটো কিহত দিয়া আছে tan 26 আৰু cot 64 ফৰ্মুলা এপ্লাই কৰিব পাৰি 2 নম্বৰ ফৰ্মুলাটো tanক cotত প্ৰকাশ কৰিব পাৰি cotক tanত প্ৰকাশ কৰিব পাৰি ইয়াত যিকোনো এটা সলনি কৰি দিলে হ'ল এটো কৰিলে এটো নকৰো এটো কৰিলে এটো নকৰো এটাহে কৰিব লাগিব ফৰ্মুলাটো লিখি লও আগৰ অংকটোত ওপৰৰটো চেঞ্জ কৰিছিলো ন এবাৰ তলৰটো চেঞ্জ কৰি চাও ওপৰৰটো তেনেকৈ ৰাখো tan 26 ডিগ্ৰী তলৰটো cot আছে cotে লিখিলো 64ক আমি কেনেকৈ লিখিব পাৰো 90 - 8 লিখিব হলে আমি লিখিব পাৰো 90 ডিগ্ৰী - 26 ডিগ্ৰী কাৰণ 90 ৰ পৰা 26 মাইনাস কৰিলে 64 পায় tan 26 ডিগ্ৰী cot 90 - 26 এটো কোনটো সূত্ৰত পৰি আছে cot 90 - 8 পৰি আছে cot 90 - a মানে কি tan a আমি ইয়াত কি লিখিম তেনেহলে tan a নিলিখো আমাৰ a ৰ ঠাইত কি আছে 26 আছে সেই কাৰণে লিখিম 26 ডিগ্ৰী তে দুইটা একে কেনসেল হলে কি হ'ব 1
3 নম্বৰ প্ৰশ্নটোত দিয়া আছে cos 48 minus sin 42 ইয়াত চাওক কোনটো ৰিলেশ্যনত বহাব পাৰি ফাৰ্ষ্টটোত sin আৰু cosৰ ৰিলেশ্যন আছে cos sinৰ আছে ইয়াত লিখিম যদি এটো চেঞ্জ কৰো এটো নকৰো এটো কৰিলে এটো নকৰো তো মই প্ৰথমটোৱে কৰি দিও cos 48 আছে 48 কেনেকা পাব পাৰি যদি মই এনেকে 90 minus somethingত লিখো 90 minus 42 কৰিলে কি পায় 48 পায় নে তো মাইনাস এটো চেঞ্জ নকৰাকে ৰাখিম cos 90 minus 42 মানে সূত্ৰত পেলাই দিব পাৰো cos 90 minus 8 মানে কি sin ইয়া আমি লিখিম sin এৰ ঠাইত 42 ডিগ্ৰী লিখিম ইফালে sin 42 ডিগ্ৰী sin 42 ৰ পৰা sin 42 একে ৰাশিৰ পৰা একে ৰাশি বিয়োগ কৰিলে কিমান পাওঁ 0 একে ধৰণৰ cosec 31 minus sec 59 cosec আৰু secৰ ৰিলেশ্যন কি আছে এই দুটা আছে এতিয়া ইয়াক চেঞ্জ কৰো যদি ইয়াক নকৰো ইয়াক কৰিলে ইয়াক নকৰো আগৰ অংকটোত মই এটো চেঞ্জ কৰিছো না প্ৰথম ৰাখিটো এতিয়া সেকেন্ডটো কৰি চাও এটো এনেকে ৰাখি দিম তেতিয়া হলে cosec 31 ডিগ্ৰী minus sec 59 ক আমি কি লিখিম sec লিখিম আৰু 59 ক 90 minus 8 লিখিব চেষ্টা কৰিম মানে a টো কি হ'ব ইয়া চাও cosec 31 ডিগ্ৰী minus sec 90 minus 31 মানে এটো সূত্ৰত পৰি আছে sec 90 minus a মানে cosec a ইয়াত হ'ব cosec a ৰ ঠাইত হ'ব 31 ডিগ্ৰী ইয়াতো cosec 31 ইয়াতো cosec 31 একে ৰাশিৰ পৰা একে ৰাশি বিয়োগ হলে সদায় উত্তৰ 0 2 নম্বৰ প্ৰশ্নটোত কি দেখুৱাব দিছে এইখিনিৰ পূৰণফল 1 বুলি দেখুৱাব দিছে তাৰ কাৰণে আমি কি চাও ইয়াত যে দিয়া আছে কোনবিলাক हे কোনবিলাক 90 মাইনাস কৰি চাও ধৰা ইয়াত 48 ডিগ্ৰী আছে 90 ৰ পৰা যদি 48 ডিগ্ৰী মাইনাস কৰো কিমান থাকিব 42 ডিগ্ৰী থাকিব 23 ডিগ্ৰীটো যদি চাও 90 ৰ পৰা যদি 23 ডিগ্ৰী মাইনাস কৰো তেনে হলে থাকিব 67 ডিগ্ৰী ইয়াৰ পৰা এটা কথা গম পালো যে 48 আৰু 42 ইটো হিটোৰ লগত এটা ৰিলেশ্যন আছে 23 আৰু 67 ইটো আৰু ইটোৰ লগত এটা ৰিলেশ্যন আছে কি কৰিম তেন্তে এই দুটাৰ যিকোনো এটা ফৰ্মুলাত পেলাই দিম আৰু এই দুটাৰ যিকোনো এটা ফৰ্মুলাত পেলাই দিম মই এটো 10 48 এ ৰাখিলো ইয়াকো 10 23 এ ৰাখিলো আৰু এই দুটা খলাই দিম 10 42 পাব লাগিলে আমি কিহত লিখিব পাৰো 90 minus 48 বুলি লিখিব পাৰো আৰু 1067 ক যদি মই 90 মাইনাসত লিখিব যাও কি কেনেকৈ লিখিম 90 minus 23 কৰিলে মই কি পাম 67 পাম 10 48 ডিগ্ৰী 10 23 ডিগ্ৰী 10 90 minus a মানে কি cot a 10 90 minus 48 মানে তেনেহলে কি হ'ব cot 48 10 90 minus 23 মানে কি হ'ব cot 23 ডিগ্ৰী 10 48 ডিগ্ৰী 10 23 ডিগ্ৰী কটৰ উলটা কি 10 48 ডিগ্ৰী হল cot 23 উলটা কি হ'ব 10 ওকে এটোৰ লগত এটো কেনসেল হৈ গল এটোৰ লগত এটো কেনসেল হৈ গল কি পালো আমাৰ 1 এটো কিমান পালো ৰাইট হ্যান্ড সাইড 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে cos 38 cos 52 ডিগ্ৰী minus sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী সোয়া ইয়াত কি আছে মাজত মাইনাস আছে শূন্য কেতিয়া হ'ব ইয়াত থকা ৰাশিটো আৰু ইয়াত থকা ৰাশিটো যদি একে হয় তো পায় ধৰা মই ইয়াত a ধৰলো ইয়াতো a ধৰিলো এৰ পৰা a মাইনাস কৰিলে কি পায় শূন্য পায় লেফট হ্যান্ড সাইড এখিনি ৰাখিলো বাওফালটো তো এখিনি বস্তু যদি মই একে ৰাখো ফাৰ্ষ্টৰ ৰাশিটো যদি একে ৰাখো মই সেকেন্ড ৰাশিটো চেঞ্জ কৰি দিব লাগিব এটা লিখিম 38 নিলিখি 90 minus 52 ডিগ্ৰী লিখিম sin 52 কেনেকৈ লিখিব পাৰো 90 minus 38 ডিগ্ৰী ইয়াত চাও cos 38 52 ডিগ্ৰী minus
sin 90 মাইনাছ এ মানে কি cos এ ইয়াত 52 আছে এটা cos 52 ডিগ্ৰী sin 90 মাইনাছ 38 মানে cos 38 ডিগ্ৰী ৰাশি দুটা একে আছে নে তিকে একে ৰাশিৰ পৰা একে ৰাশি যেতিয়া বিয়োগ কৰিম তেতিয়া আমি সদায় 0 পাম 3 নম্বৰ প্ৰশ্নটোত কি কৈছে tan 2a = cot a - 18 ইয়াত 2a টো সূক্ষ্ম কোণ আমাক উলিয়াব দিছে এৰ মান এনেকুৱা অংক থাকিলে আমি কেনেকৈ সলভ কৰিম উলিয়াব কি দিছে আমাক উলিয়াব দিছে এৰ মান এ ক'ত ক'ত আছে এ 10 ৰ লগত আছে আৰু এ কটৰ লগত আছে এই 10 কট এবিলাক যদি থাকে লগত আমি এৰ মানটো উলিয়াব নোৱাৰো সেই কাৰণে আমি চেষ্টা কৰিব লাগে কেনেকৈ 10 কট এবিলাক সাইড কৰিব পাৰি ইয়াত a নাই ইয়াত আছে 2a 10 টুক যদি মই কটত প্ৰকাশ কৰো তেনে হলে কেনেকৈ লিখিম cot 90 minus a আছে ন ইয়াত লিখিম 90 minus ইয়াতে a ৰ ঠাইত কি আছে 2a আছে সেইভাবে আমি a ৰ ঠাইত 2a লিখি দিলো আৰু ইফালে কি আছে cot a minus 18 ডিগ্ৰী এটা বাওফালেও কটত প্ৰকাশ হৈ আছে সোফালেও প্ৰকাশ হৈ আছে কটত 2a টো আমাক কি বুলি কৈছে সূক্ষ্ম কোণ কৈছে যদি 2a সূক্ষ্ম কোণ হয় a নিশ্চয় সূক্ষ্ম কোণে হ'ব লাগিব 90 minus 2a 90 ৰ পৰা যদি সূক্ষ্ম কোণ এটা বিয়োগ কৰো তেনে হলে কি পাম সূক্ষ্ম কোণে পাম a মানে সূক্ষ্ম কোণ a ৰ পৰা যদি 18 ডিগ্ৰী বিয়োগ কৰো তেনে হলে কি পাম সূক্ষ্ম কোণে পাম দেখিলো যে ইয়াত এটো সূক্ষ্ম কোণ ইয়াত এটো সূক্ষ্ম কোণ 90 minus 2a = a minus 18 এইফালে আছে minus 2a এটো ইফালে যদি যায় প্লাস আছে সমান চিনৰ সেইফালে গলে মাইনাস হ'ব minus 18 এটো প্লাসত আছে ইফালে আহিলে মাইনাসত হ'ব minus 2 minus একো নাই মানে 1 কিমান হ'ব minus 3a minus 18 minus 90 যোগ কৰিলে হ'ব 108 তে এইফালেও মাইনাস আছে এইফালেও মাইনাস আছে কেনসেল হৈ গল এৰ মান কি হ'ব 108 divided by 3 3 3 গুণ 9 এক রোল 18 হল 6 3 গুণ 18 এর মান কিমান পালো 36 ডিগ্ৰী পালো ইয়াৰ পৰা মই এটা হোমৱৰ্ক দিলো একে নিচিনা অংক নম্বৰটোত কি দিছে 10a = cot b দি থৈ দিছে প্ৰমাণ কৰিব দিছে a আৰু b যোগফল কৰিলে 90 পাও বুলি 10a = cot b 10a ইয়াৰে cotটোক মই 10ত প্ৰকাশ কৰিব পাৰো কাৰণ cot আৰু 10ৰ ৰিলেচন আছে 10ক কটত প্ৰকাশ কৰিব পাৰি কটক 10ত প্ৰকাশ কৰিব পাৰি কটৰ ঠাইত লিখিম 10 আৰু ইয়াত লিখিম 90 minus b 10 90 minus b মানে হল cot b যে এইফালেও 10 আছে এইফালেও 10 আছে 10 10 কিটা যদি গুছাই দিও এফালে কি থাকিল a থাকিল ইয়াত 90 minus b থাকিল a b টো যদি মই হিটো সাইডে লৈ যাও কি হ'ব মাইনাস আছিলে প্লাস হৈ যাব a plus b = 90 যেটো আমাক প্ৰমাণ কৰিব দিছিলে উলাই গল 5 নম্বৰ অংকটো 3 নম্বৰৰ অংকৰ হৈতে একে হ'ব sec দিয়া আছে cosec দিয়া আছে আমি কি কৰিম sec টো cosecত বনাই লম তো ইয়াত আমি কি কৰিম ইয়াত তো a নাই ইয়াত আছে 4a এৰ ঠাইত আছে 4a মাইনাস কৰোতে কি কৰিম 90 minus 4a cosec আৰু লিখিম 90 minus 4a cosec 90 minus 4a কৰিলে কি পাম sec 4a ইয়াতো cosec আছে ইয়াতো cosec আছে এখিনি সূক্ষ্ম কোণ এখিনি সূক্ষ্ম কোণ মই 3 নম্বৰত বুজাই দিছো 3 minus 4a = a minus 20 ডিগ্ৰী তো minus 4a এটো প্লাস আছে ইফালে গলে মাইনাস হ'ব minus 20 ইফালে প্লাস আছে ইফালে আহিলে মাইনাসত আহিব -4 minus একো নাই মানে 1 তো কি হ'ব -5a -20 minus 90 -110 ডিগ্ৰী এৰ মান কি হ'ব ফালে মাইনাস আছে ইফালে মাইনাস আছে কেনসেল গল 110 divided by 5 পাছেৰে যদি এক কাটো কি হ'ব 5 2 গুণ 10 এক রোল 10 হল 5 2 গুণ 10 এৰ মান কিমান পালো 22 ডিগ্ৰী
6 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে এ বি চি এটা ত্ৰিভুজ বুলি কৈছে য'ত এ বি আৰু চি ত্ৰিভুজটোৰ অন্তকোণ খিনি প্ৰমাণ কৰিব দিছে sin b + c/2 cos a/2 তিনিটা কোণৰ সমষ্টি ত্ৰিভুজৰ ক্ষেত্ৰত কি 180 ডিগ্ৰী যিটো দেখুৱাব লাগে তাত b আৰু c এফালে আছে a টো এফালে আছে হেহে আমি কি কৰি লম b আৰু c টো যেহেতু বাওফালে আছে b আৰু c টো বাওফালে ৰাখি থলো আৰু a টো সোফালে লৈ আনিলো যেহেতু অংকটোত b + c / 2 আছে আৰু a/2 আছে হেহে এই ৰাশিটোকো 2 ৰে হৰণ কৰি দিলো এই ৰাশিটোকো 2 ৰে হৰণ কৰি দিলো তাৰ পিছত সাম b + c / 2 ৰ লগত sin এটা পূৰণ হৈ আছে sin কি কৰিম তেনেহলে ইফালে যদি sin বনাব লাগে আমি দুইফালে sin পূৰণ কৰি দিব লাগিব তো এংগল b + c / 2 = ইফালে যদি sin পূৰণ কৰো ইফালেও sin এৰ পূৰণ কৰি দিম এটো হ'ব 180 - a / 2 এতিয়া বাওফালটো মিলিয়ে গল সোফালটো মিলাব আছে তো এইখিনি ইয়াত থাকক এইখিনিৰ পৰা আমি কৰি যাম তো sin এনেকুৱাকে যেতিয়া হৰণ থাকে আমি ভাঙি লিখিব পাৰো নহয় নে 180 / 2 এনেকে লিখিব পাৰো আৰু মাইনাস চিন আছে এংগল a / 2 এনেকে লিখিব পাৰো আৰু এংগল a/2 cos a/a এৰ ঠাইত কি হ'ব এ কেতিয়া হয় ইয়াত যেটো থাকে ইয়াতো তাত হেতুৱে হয় তো ইয়াত যেটো আছে ইয়াতো হেতুৱে হ'ব 7 নম্বৰ প্ৰশ্নটোত আমাক এটা ৰাশি দি থৈ দিছে sin 67 + cos 75 আৰু যেটো 67 আছে আৰু ইয়াত যেটো 75 আছে 0 আৰু 45 ডিগ্ৰীৰ মাজত হোৱাকে প্ৰকাশ কৰিব দিছে যেহেতু 45 ৰ ওপৰত আছে ইয়াতো 45 ৰ ওপৰত আছে তো sin 67 ক কিহেৰে লিখিব পাৰিম sin 90 - 23 ৰে লিখিব পাৰো আৰু ইয়াত কিহেৰে লিখিব পাৰো cos 90 ডিগ্ৰী - 15 ডিগ্ৰী এনেকে লিখিব পাৰো 90 ৰ পৰা 23 গলে 67 cos থাকিল 90 ৰ পৰা 15 গলে 75 sin 90 - a sin a 90 - a মানে কি cos a ইয়াত লিখিম cos a ৰ ঠাইত লিখিম 23 ডিগ্ৰী আৰু cos 90 - 15 আছে ন sin 15 ডিগ্ৰী 67 ৰ পৰা আমি কিহত প্ৰকাশ কৰিলো 23 ত 75 ৰ পৰা কিহত প্ৰকাশ কৰিলো 15 ত এটোৰ পৰা এটো কৰোতে কি চেঞ্জ হল cos ৰ পৰা sin হল sin ৰ পৰা cos হল মানে 0 আৰু 45 ডিগ্ৰীৰ মাজত আছে দুইটা হৈ গল